মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাক ৫,৫৫০ যি নিযুক্তি পত্ৰৰ 3% চাহ জনগোষ্ঠী তথা আদিবাসীৰ কাৰণে যি সংৰক্ষিত আসন দিছে তাৰ বাবে অশেষ ধন্যবাদ। আজি নিকা আৰু স্বচ্ছভাৱে আমি এই নিযুক্তি পত্ৰ লাভ কৰিবলৈ আজি আমি য'ত সন্মিলিত হৈছোঁ ইয়াৰ বাবে অশেষ ধন্যবাদ। ইয়াৰ আগতে মই এইখিনি ক'ব বিচাৰোঁ, যিহেতু আমাৰ চাহ জনগোষ্ঠীৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত পিছ পৰি আছে, শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্য দিশতে হওক। আজি এই স্বচ্ছ আৰু নিকা যি নিযুক্তি পত্ৰ আজি বিতৰণ কৰিব, তাতে আমাৰ বহু সংখ্যক প্ৰাৰ্থীয়ে ইয়াতে পাবলৈ সক্ষম হৈছে আৰু আজি মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে বহুতো মানে ঘৰৰ পৰিয়ালত আজি এটা সুখৰ দিন বুলি ক'ব পাৰি। আৰু আমাৰ কাৰণে এই দিনটো বহু স্মৰণীয় হৈ ৰ'ব, কিয়নো আজিৰ এই দিনটোত আমাৰ গোটেই অসমত আমাৰ যিখিনি প্ৰাৰ্থী আছে, চুকে কোণে যিমান, আজি আমি যি এপইণ্টমেণ্ট পাম সেয়া গোটেই স্বচ্ছ আৰু নিকাভাৱে হৈছে। আমি ইয়াক লৈ বহুত গৌৰৱ অনুভৱ কৰোঁ। উঠি অহা প্ৰজন্মই আকৌ যাতে সুবিধা পায় আৰু আমি আগবাঢ়ি যাবলৈ আৰু সুবিধা পাওঁ, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ।